দৰ্শক ফাইনেলি আমি আহি পালো ভেলাঘৰত আজি ফাৰ্ষ্ট টাইমত পিকনিক চলি আছে। আপোনালোকক মই দেখাম আৰু ভেলাঘৰৰ পিছত পিকচাৰটো চাওক আপোনালোকে। ভেলাঘৰত ফাইনেলি এনেকা হৈছে আৰু আজিৰ পৰা আমাৰ পিকনিক আৰম্ভ হৈছে। পিকনিক কেনেকা আৰম্ভ হৈছে আৰু কেনেকা কি বনাইছে এইটো মই আপোনালোকক এইটো ভিডিঅ'ত দেখাম। তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেলাঘৰটো এনেকা আছে টাইপৰ, এইটো বেৰা বনাবলৈ সময় পোৱা নাই, সেইকাৰণে আমি তিলপলৰ বেৰাটো ৰাখিছোঁ। আৰু এইটো দেখিলেই আপোনালোকে এইটো পিছত বনাই আছে, এইটো পানী পুৰি মেগী এইটো বনাই আছে। এইটো পিকনিকটো আমাৰ ফাৰ্ষ্ট টাইমৰ পিকনিক হয়। পিছতটো চাওক। আৰু ভেলাঘৰত এইটো তিলপলৰ বেৰা আছে। ইমানজন নাই, আমি 4জন মানুহ বনাই পৰা এইটো খাইছোঁ। পিকনিকটো ফাৰ্ষ্ট টাইমৰ হয়। তাৰ পাছত আমাৰ ফাইনেলি পিকনিক খানাটো আৰম্ভ হৈ গ'ল। আৰু কেনেকৈ খাই আছে আৰু কিমানজনে খাই আছে আপোনালোকে এইটো মই দেখাম। চাওক, এইপিনে খানা চলি আছে।